हेलो फ्रेंड्स, सोशल मीडियार पर टका उपार्जन करा सहज किन्तु जदि आपुनी सम्पूर्ण प्रसेसटो बुझी पाए यूट्यूब फेसबुक इंस्टाग्राम এই তিনটা প্ল্যাটফর্মৰ পৰা আপুনিও টকা ইনকাম কৰিব পাৰিব উইদাউট মনিটাইজ অৰ্থাৎ যদি আপোনাৰ চেনেল মনিটাইজ হোৱা নাই তথাপি আপুনি আৰ্ন কৰিব পাৰিব। আজিৰ এই ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণ প্ৰসেস দেখুৱাম যে আপুনি মনিটাইজ নোহোৱা চেনেলৰ পৰাও কিদৰে টকা ইনকাম কৰিব পাৰে। আপুনি জাস্ট ভিডিঅ'টো ধৈৰ্য সহকাৰে সম্পূৰ্ণ চাওক। हेलो गाइस, आई एम मकिबुल। स्वागतम आपनाक मकिबुल डिजिटल फाइनेंस चैनलत। चाওক यूट्यूब और फेसबुकर परा इनकाम কৰিবলৈ হলে আপোনাক কিছুমান ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰিব লাগে। ইউটিউবত 1000 সাবস্ক্ৰাইবাৰ লগতে 4000 ওয়াচ টাইম কমপ্লিট কৰিব লাগে। ঠিক তেনেকুৱা ফেসবুকতো কিছুমান ক্ৰাইটেৰিয়া যদি আপুনি সম্পূৰ্ণ কৰে তেতিয়াহে আপোনাৰ চেনেল বা পেজটো মনিটাইজলৈ যাব। কিন্তু আজি মই আপোনাক দেখুৱাম যে 100 সাবস্ক্ৰাইবাৰ্স থকা চেনেলৰ পৰা আপুনি কিদৰে টকা ইনকাম কৰিব পাৰিব উইদাউট মনিটাইজ। সো ফ্ৰেন্ডস, দেৰি নকৰি বলক আমি ভিডিঅ'টো স্টাৰ্ট কৰোঁ। নম্বৰ 1, এফিলিয়েট মাৰ্কেটিং। ইউটিউব, ফেসবুক আৰু ইনষ্টাগ্ৰাম এই তিনটা প্লেটফৰ্মত আপুনি এফিলিয়েট মাৰ্কেটিং কৰি টকা উপাৰ্জন কৰিব পাৰে। এতিয়া আপোনাৰ মনত কোৱেশ্চন হ'ব পাৰে যে এফিলিয়েট মাৰ্কেটিং মানেনো কি? হোৱাট ইজ এফিলিয়েট মাৰ্কেটিং? সিম্পল উদাহৰণৰ সহায়ত মই বুজাই দি আছোঁ। ধৰা হল এইটো এটা প্ৰডাক্ট, এই প্ৰডাক্টৰ লিংকটো আপুনি আপোনাৰ ভিডিঅ' ডিসক্ৰিপশনত দি দিব আৰু সেই ডিসক্ৰিপশনৰ পৰা যেতিয়া আপোনাৰ ভিউয়াৰসকলে এই প্ৰডাক্টটো বাই কৰিব তেতিয়া আপুনি তাৰ পৰা কিবা এটা কমিশন পাব। এইটোৱে হল এফিলিয়েট মাৰ্কেটিং। এতিয়া এফিলিয়েট মাৰ্কেটিং কৰিবলৈ হলে ফাৰ্স্ট অফ অল আপোনাক এফিলিয়েট জয়েন কৰিব লাগিব। আপুনি এমাজন নাইবা ফ্লিপকাৰ্ট নাইবা আপুনি মিশোত জয়েন কৰিব পাৰে। জয়েন কৰাৰ পিছত আপুনি সেই প্ৰডাক্টবিলাকৰ লিংক আপুনি জেনাৰেট কৰিব আৰু কিছুমান শৰ্ট ভিডিও আপুনি বনাব যে এই প্ৰডাক্টটো কি বহুত ভাল, সানগ্লাসটো চকুত দিলে এনেকুৱা হয়। সো এনেকুৱা ধৰণৰ আপুনি কিছুমান এক্সপ্লেইন কৰিব প্ৰডাক্টৰ বিষয়ে আৰু যেতিয়া সেই প্ৰডাক্টৰ লিংকটো আপুনি ভিডিঅ'ৰ ডিসক্ৰিপশনত দি দিব আপোনাৰ ভিউয়াৰসকলে তাৰ পৰা প্ৰডাক্টটো যেতিয়া কিনিব তেতিয়া আপুনি এটা কমিশন পাব। মই আপোনাক স্ক্ৰিনশ্বট দি আছোঁ মই এবছৰত কিমান টকা এফিলিয়েট মাৰ্কেটিং কৰি ইনকাম কৰিছোঁ। এতিয়া আপোনাৰ মনত কোৱেশ্চন হ'ব পাৰে যে এই এফিলিয়েট মাৰ্কেটিং কৰি কিমান টকা ইনকাম কৰিব পাৰিম মাহত। তো ফ্ৰেন্ডস, সিম্পল ভাষাত বুজাই দি আছোঁ। যদি আপোনাৰ লিংকৰ পৰা যদি এদিনত দুটাকৈ সেল হয় আপুনি 150 পৰা 300 টকা পাব আৰু এইবিলাক মিলি যদি আপুনি মাহত 100টা সেল কৰিব পাৰে আপোনাৰ 15000 প্লাস ইনকাম হ'ব। নাম্বাৰ 2 হল সার্ভিস সেলিং, অৰ্থাৎ ইয়াত আপুনি আপোনাৰ স্কিল সেল কৰি টকা ইনকাম কৰিব পাৰে। এতিয়া আপুনি ক'ব পাৰে যে কি স্কিল আমি সেল কৰিম, ক'ত সেল কৰিম, এই বিষয়ে সম্পূৰ্ণ মই আপোনাক বুজাই দি আছোঁ। ধৰক আপুনি থাম্বনেইল ডিজাইন কৰিব জানে নাইবা আপুনি ভিডিঅ' এডিট কৰিব জানে, আপুনি ৰিলস মেকিং কৰিব জানে নাইবা আপুনি ৰেজুমে নাইবা পোস্টাৰ বনাব জানে। সো আপোনাৰ এইবিলাক স্কিল আপুনি কামত খটুৱাই টকা ইনকাম কৰিব পাৰিব। ফাৰ্স্ট অফ অল আপোনাক সিম্পল এটা ইনষ্টাগ্ৰাম নাইবা ফেসবুক পেজ খুলিব লাগিব আৰু সেই ইনষ্টাগ্ৰাম আৰু ফেসবুক পেজত আপুনি ডেইলি 2টা বা 3টা ভ্যালু কন্টেন্ট আপলোড কৰিব। যেনেকুৱা আপুনি ভিডিঅ' এডিটিং কৰিছে, কি সফটওয়্যাৰ ইউজ কৰি আপুনি ভিডিঅ' এডিটিং কৰি আছে, কেনেকুৱা ধৰণে আপুনি ভিডিঅ' এডিটিং কৰিব জানে সেইবিলাক আপুনি ভিডিঅ'ত এক্সপ্লেইন কৰি আপলোড কৰিব পাৰে। যেতিয়া আপোনাৰ ক্লায়েন্টৰ সেইবিলাক পছন্দ হ'ব তেতিয়া আপোনাক ইমেইল কৰিব আৰু আপুনি তাৰ পৰা ইনকাম কৰিব পাৰিব। এক্সাম্পল ধৰক আপুনি ডেইলি 2টা বা 3টা কন্টেন্ট আপলোড কৰিলে আপোনাৰ ফেসবুক পেজ নাই বা ইনষ্টাগ্ৰাম পেজত আপোনাৰ 10k ফলোৱাৰ্স আছে, তেনেহলে আপুনি মাহত 19ৰ পৰা 20000 টকা আপুনি ইজিলি ইনকাম কৰিব পাৰে। নাম্বাৰ 3, ডিজিটেল প্ৰডাক্ট সেলিং। ইয়াত আপোনাৰ কোনো ধৰণৰ ফেস দেখাব নালাগে, আপোনাৰ কোনো ধৰণৰ মনিটাইজ নালাগে, আপুনি ডিজিটেল প্ৰডাক্ট সেল কৰি ইনকাম কৰিব পাৰে। চাওক পিডিএফ নোটস, এডুকেশ্যনৰ বাবে পিডিএফ নোটস, আপুনি ইনষ্টাগ্ৰাম ক্যাপশনছ পেক বনাব পাৰে নাইবা ইউটিউব স্ক্ৰিপ্টৰ পেক বনাব পাৰে আৰু সেইবিলাক আপুনি কি কৰিব পাৰে সেল কৰিব পাৰে ডিজিটেল প্ৰডাক্ট হিচাপে। কেনভাত আপুনি সিম্পল পিডিএফ বনাব পাৰে আৰু সেই পিডিএফৰ লিংকবোৰ আপুনি হোৱাটছএপ নাইবা টেলিগ্ৰাম এপৰ আপুনি সেল কৰিব পাৰে। এতিয়া কোৱেশ্চন হল যে ডিজিটেল প্ৰডাক্ট সেল কৰি আমি মাহত কিমান টকা ইনকাম কৰিব পাৰিম। তো চাওক আপুনি ফাৰ্স্ট অফ অল এটা ডিজিটেল প্ৰডাক্ট বনাব কি পিডিএফ আপুনি বনাব, সেই পিডিএফৰ প্ৰাইস আপুনি 99 रुपीस ৰাখিব পাৰে। যেতিয়া আপুনি সেই 99 रुपीस ৰাখিব আপোনাৰ সেই প্ৰডাক্টটো যেতিয়া 200জন ভিউয়াৰ্সে আপোনাৰ কিনিব আনকি বাই কৰিব তেতিয়া আপোনাৰ টকা হৈ আছে 19800 টকা। আপুনি 50000তকৈ বেছি টকা ইনকাম কৰিব পাৰে। সো ফ্ৰেন্ডস, এই তিনটা প্ল্যাটফৰ্মত আপুনি তিনটা উপায়েৰে আপুনি টকা ইনকাম কৰিব পাৰে। যদি আপোনাৰ চেনেল মনিটাইজ হোৱা নাই, আপোনাৰ পেজ মনিটাইজ হোৱা নাই,
তথাপি আপুনি ইনকাম কৰিব পাৰে। সো ফ্ৰেন্ড, যদি ভিডিওটো ভাল লাগে আপুনি ভিডিওটো এটা লাইক কৰিব, ভিডিওটো বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা টেক ৰিলেটেড, এআই ৰিলেটেড আৰু বিজনেছ ৰিলেটেড ভিডিও চোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে এইখিনি, সকলোৱে ভালে থাকিব, সুস্থ থাকিব। ধন্যবাদ।